বহু দিনৰ প্ৰত্যাশিত বা বহু দিনৰ অপেক্ষাৰ পিছত আমি আজি মছলপুৰ সাব ডিভিজনৰ যিটো লেণ্ড এডভাইজৰী বৰ্ড এই লেণ্ড এডভাইজৰী বৰ্ডৰ যিখিনি মেম্বাৰ আৰু চেয়াৰমেন তেখেতসকলৰ যি এপইণ্টমেণ্টটো আমি আজি আনুষ্ঠানিকভাৱে আমি ইয়াত তেখেতসকলক আমি প্ৰদান কৰিছোঁ। আৰু আমি সব যিখিনি বৰ্তমান বিটিআৰৰ যিখিনি অংশীদাৰিত্ব যিখিনি দল আছে এই দলৰ পৰা ইয়াত মানে প্ৰতিনিধিত্ব আছে। আৰু আজি যিখিনি মানে ইয়াত সদস্য তথা আমাৰ চেয়াৰমেন আছে সকলোৱে ইয়াত উপস্থিত আছিল। আৰু তেখেতসকলে নিজৰ নিজৰ যি এপইণ্টমেণ্ট লেটাৰ নিজৰ যি মানে যিখিনি মানে কৰণীয় নিশ্চয় আজিৰ পৰা তেখেতসকলে দায়িত্বভাৰ গ্ৰহণ কৰিছে। আৰু ইয়াত আমাৰ যিখিনি চাৰ্কেল অফিচ আছে এই চাৰ্কেল অফিচৰ যে চিঅ'খিনিও ইয়াত উপস্থিত আছিল। আৰু সুন্দৰ এটা আমাৰ কাৰ্যসূচী আজি হৈ গৈছে। বৰ্ডৰ কাৰণে যিখন আমাৰ কমিটি আজি গঠন হ'ল সেই কোনো আমি বহুত ধন্যবাদ জনাইছোঁ তেওঁলোকক। আৰু তেওঁলোকে ভৱিষ্যতে যেন সকলোৱে কামবিলাক চলাই নিয়ে তাৰ কাৰণে তেওঁলোকক আহ্বান জনাইছোঁ। আৰু অনুক্ৰমে আজি যিসকল মানুহৰ কাৰণে আজি কিছুমান লেণ্ডলেছ পৰি আছে এই লেণ্ডলেছ টকাৰ আমাৰ প্ৰমোদ বড়ো ছাৰে আমাৰ বহুতখিনি উনুকিয়াই দিছিলে যে যিবিলাক লেণ্ড মানে যোন মাটি নাইয়ে তেওঁলোকে যিকোনো মাটি বাৰী দিয়াৰ কাৰণে সিদ্ধান্ত এটা কৰি আহিছে। কিন্তু এতিয়া আমি যিজন আমাৰ যি চেয়াৰমেন লেণ্ড ডিভিজনৰ চেয়াৰমেন হৈছে তেওঁক মই অনুৰোধ জনাম তেওঁ যে মাটিবিলাক ইতিমধ্যে ছাৰ্ভে কৰে কোন মাটি তেওঁ খালী পৰি আছে কোন মাটি চৰকাৰী হয় কোন মাটি ম্যাদী হয় বা একচনীয়া হয় তেনেকুৱা মাটিবিলাক এতিয়া ছাৰ্ভে কৰি থৈ দিয়ক। কাৰণ কোন সময়ত কি হৈ যায় কোনে মাটি পায় কোনে নাপায় সেইবিলাক ইতিমধ্যে আৰম্ভ হ'ব। আৰু যিবিলাক লেণ্ডলেছ মানুহ আছে তেওঁলোকৰ মাটি দিয়াৰ ব্যৱস্থা এতিয়া নিশ্চয় আমাৰ বিটিআৰ পৰিৱৰ্তনৰ কাৰণে তেওঁ লোৱা হৈছে। আৰু সেইমতে সকলো কামবিলাক আগবাঢ়ি যাব। আৰু আগবাঢ়ি গ'লে আমাৰ আজি নতুনকৈ চেয়াৰমেন মহোদয় টকাৰ চব তেওঁ কৰিব তেওঁলোকৰ কমিটি গঠন কৰি দিয়া হৈছে। আৰু সেই মৰ্মে তেওঁলোকৰ সকলো তেওঁৰ কমিটিত থকা যি মেম্বাৰ আছে মেম্বাৰসকলক লৈ তেওঁ এখন মিটিং কৰি পেলাই সকলো সিদ্ধান্ত আগবঢ়াব। 14জন এতিয়া বৰ্তমানলৈকে 14জন এপইণ্টমেণ্ট দিয়া হৈছে এই অনুযায়ী। আৰু 3জন চাইড এতিয়া 1% গতিকে তেওঁলোকে আহিব কিবা এটা কাৰণ মিটিঙত গৈছে। আৰু বাকী আহি তেওঁলোকক আমাৰ চেয়াৰমেন মহোদয় তেওঁলোকৰ চেয়াৰমেন নম্বৰত এপইণ্টমেণ্ট দিব। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতে যি মাটিৰ যি দালাল বুলি কয় মানে তৰণীসকলক ইতিমধ্যে বহুতকে হাই উঠিব কোৱা হৈ গৈছে। দালালটো আমাৰ মছলপুৰ মণ্ডল অফিচে মছলপুৰ মণ্ডল অফিচত দালাল হোৱাৰ কাৰণে আজি তেওঁলোকে ইয়াৰ পৰা পলাই আছে একজনো নাই। মই এজন মানুহ মাটিৰ এক কঠা মাটি নাম ৰেজিষ্টাৰ কৰি পঠাইছিলোঁ তেওঁলোকে 40-50 হাজাৰ খুজি এক কথাত। গতিকে তেনেকুৱা ব্যক্তি এতিয়া বহুতকেইটা আমাৰ মণ্ডল ওলাইছে। আৰু গতিকে এই বস্তুটো যিখিনি এতিয়া আমাৰ মুখ্যমন্ত্ৰী ছাৰে কৰিছে সেইমতে খুব আনন্দিত আমি। কাৰণ দুখীয়া গৰীবসকলে অকণমান মাটি এক কথা মাটি কিনিব তাতে যদি আৰু 50,000 টকা দিব লগা 40,000 টকা দিব লগা হয় তেতিয়াহ'লে সেই মানুহ ঘৰে কি কৰিব কাক দিব লগা হয় মণ্ডলবিলাকো দিব লগা হৈছে। মণ্ডলবিলাকে টকা পইচা নহ'লে কামেই নকৰে আৰু উল্টাকৈ ধুমকিহে দিয়ে বেলেগৰ দাম উঠাই দিম বুলি। ঠিক তেনেকুৱা কিছুমান কথাৰ কাৰণে আজি আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ মুখ্যমন্ত্ৰী ছাৰে যি কাম কৰিছে শলাগ ল'ব লগা। আৰু ধন্যবাদ জনাইছোঁ। আগন্তুক তেনেকুৱা যদি তেওঁ নিজে এই কামবিলাক কৰি লৈ যায় তেতিয়া সকলো আমাৰ গৰীব শ্ৰেণীৰ মানুহবিলাকে তেওঁৰ অনুপ্ৰেৰণা হ'ব মৰম পাব আৰু সকলো সময়ত তেওঁক চিন্তাধাৰাত লৈ থাকিব। আজিৰ এই অনুষ্ঠানত আমাৰ BTCৰ অধ্যক্ষ কাতিৰাম বড়ো ডাঙৰীয়া আৰু লগতে PM ঘনশ্যাম দাস ডাঙৰীয়া আৰু লগতে আমাৰ ডিষ্ট্ৰিক্টৰ সাধাৰণ সম্পাদক বেল চন্দ্ৰ শৰণীয়াৰ নেতৃত্বত আমাৰ নৱগঠিত যি LACৰ যি এপইণ্টমেণ্ট লেটাৰ ইয়াক বিতৰণ কৰা হৈছে। ইয়াত মোক যিহেতু চেয়াৰমেনৰ দায়িত্ব দিছে এইটোলৈ মই BTC চৰকাৰক মই ধন্যবাদ জনাইছোঁ। আৰু আমাৰ মছলপুৰ সাব ডিভিজনৰ অন্তৰ্গত যিমানবোৰ মাটিৰ সমস্যা আছে আটাইবোৰ দিশ আমি সকলোৱে মিলি পেলাই চৰকাৰ তথা আমাৰ লেণ্ড এডভাইজাৰী কমিটিক লৈ পেলাই আৰু চৰকাৰী বিষয়ববীয়াসকলক লৈ পেলাই আমি চালিজাৰি চাই পেলাই আমি সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম। আৰু সকলোকে আমি এটা ন্যায় দিয়াৰ কাৰণে আমি চেষ্টা কৰিম। কাৰণ আমাৰ যিটো ভূমিৰ যিটো অধিকাৰ এই ভূমিৰ অধিকাৰ আমাৰ সকলোৰে আছে। কিন্তু তাৰে ভিতৰত আমি সংবিধানক চেৰ পেলাই আমি কাম কৰিব নোৱাৰিম। আমাৰ এটা দায়বদ্ধতা আছে এটা সীমাবদ্ধতা আছে। সেয়ে আমি সংবিধানৰ গণ্ডিত থাকি পেলাই আমি যিমানবোৰ ৰাইজক সহায় কৰিব পাৰোঁ আমি চেষ্টা কৰিম।